যিকেইদিন একেৰাহে কাপোৰ চিলাই থকা যায় সেইকেইদিন কাপোৰ চিলোৱাটো এটা নিচা হৈ যায়। কিন্তু মাজতে যদি কেইদিনমান চিলোৱা বন্ধ কৰা যায় তেতিয়া একেবাৰে চিলাবৰ মন নোহোৱা হয়। আৰু এইকেইদিন মোৰ সেনেকুৱাই হৈছে। বহুদিন চিলোৱা নাছিলোঁ কাৰণে একেবাৰে চিলাবৰ মন যোৱা নাই। তথাপিও বেলেগে চিলাব দিলেতো সময়মতে চিলাই দিবই লাগিব। আৰু সেইকাৰণে ভাবিলোঁ যে অলপ ভিডিঅ'য়ে কৰা যাওক। ভিডিঅ' কৰিলে চিলোৱাৰ উৎসাহটো অলপ বাঢ়ে। আৰু ব্লাউজটো চিলোৱাটো বাৰু ঠিকেই থাকে, কিন্তু পিঠিৰ ফালে যে লেজ লগোৱা, জুলুম লগোৱা এইবিলাক কাম থাকিলে বৰ আমনি লাগে আৰু বহুত সময়ো গুচি যায়। তথাপিও বেলেগে লগাব দিলেতো লগাবই লাগিব। আৰু মোক যিয়ে চিলাব দিছিল তেওঁ 3-4টামানকৈ জুলুম দিব দিছিল। আৰু কাপোৰো যিহেতু বহুতখিনি ৰৈ গ'ল সেইকাৰণে ভাবিলোঁ দিয়ে দিওঁ। আৰু জুলুমকেইটাৰ কাৰণে প্ৰথমতে মই অৰ্ধবৃত্তাকৃতিত কাপোৰখিনি কাটি লৈ এনেদৰে দুখন চিলাই লৈছোঁ। তাৰপিছত চিধা কৰি লৈছোঁ। আৰু চিধা কৰি লোৱাৰ পিছত লেজ এডালত লগাই লৈছোঁ 3টা। তাৰপিছত লেজডাল পিঠিৰ ফালে সঠিক জোখত চিলাই দিছোঁ। আৰু এতিয়া মোৰ ব্লাউজটো কমপ্লিট হৈ গ'ল। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। মোৰ কিন্তু কালাৰটো খুব ধুনীয়া লাগিছে। আৰু আজিৰ ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ভাল লাগিছে এটা লাইক কৰিব। আজিলৈ বাই।